হাই গাইস, আমি ওলাইছো ৰংজিলিত যাবলৈ আৰু ৰংজিলিত মানে আমাৰ মাহঁতে যাব, আমাক লগ ধৰি আছে, সেইকাৰণে মানে যাব লগা হ'ল আৰু ভাবি আছিলোঁ কালি যাম বুলি, আজি বোলে যায় মাহঁতে, মানে উপায়তো নাই, যাব লাগিব। যিগোটে আমাৰ মাহঁতে লগ ধৰিছে আৰু অনামিকা পুৰা বেগে ওলাই আছে, এই চাওক। আৰু মানে অলপ ঘৰত ৰং খেলিম বুলি কৈ আছে, আমি মাহঁতৰ ঘৰত যাম, তাৰ পৰাই মানে ৰংজিলিত যাম। এয়া অনামিকা হৈ গ'ল, হয় না? আজি ৰং খেলিবি নে নাই? চাওক, লাজ পাই আজিকালি আমাৰ অনামিকাই মানে কেমেৰা সন্মুখত কথা ক'বলৈ। আৰু আজি অলপ ফুলি খেলি বুলি ভাবি আছোঁ, তাতে যাই কিনে। আৰু অনামিকা এইবিলাক কাপোৰবোৰে জাপি আছে, লৈ যাব মানে ঘৰত, কাৰণ যিগোটে ৰংজুলিত যোৱা কথা, ৰংজুলিত যোৱাৰ কাৰণে কাপোৰ এক্সট্ৰা লৈ আছে, হয় না? হয় বুলি কৈছে। ভালকে ল মনত কৰি, নহ'লে আৰেকবাৰ আহিব লাগিব সেইদিনাৰ দৰে ডাবল ডাবল। হৈছে নেকি? না হোৱা নাই? হৈছে যদি যাব পাৰোঁ। গাইছ, অৱস্থা বেয়া আমাৰ, চাওক একদম মানে অৱস্থা বেয়া হৈ গ'ল। আৰু মেঘালী পুৰা দি দিল আৰু অনামিকাই। এই চাওক, আমাৰ অনাৰ মুখখন চিনি নাপায় আৰু অৱস্থা বেয়া হৈ গৈছে। আৰু ইফালে মুনু, মুনুৱে দিয়ে থাকে মুনুৱে দিয়ে থাকে না, এই মুনুৰ পুৰা ফূৰ্তি, পুৰা ফূৰ্তি। হেপী হোলি কমা, হেপী হোলি। তো ফাইনেলি আহি পালোঁ, আহি পাই পুৰা একদম আমাৰ অৱস্থা বেয়া হৈ গ'ল আৰু আমি ৰংজুলিত যাম। ইয়া মেঘালীয়ে আৰু তাৰ বাইদেউক দিব, এয়া হেপী হোলি। এই মুনু দে দে ষ্টিমাক দি, আৰু মেঘালীক ইমান মৰমত দিয়া ভগৱান। আন্দি হেপী হোলি না মনু, এইয়া আমার মনে দিছে হেপী হোলি। हेलो गाइस, জয়ে হাঁহক দিছে এটা আৰু মুনুক মুনুক জেঠৰ ৰং দিছে দে মুনুক। মুনুৱে দিব যে মোক। এয়া এয়া মা দি আছে আমাৰ অলকা বাইক। হোলি দে দেখা নাপাবি না। হেপী হোলি। মাৰি দিব মাথাত কিয় দেয়া, মাথাত কিয় দেয়া? ভিডিও দি মিহি মাতা একদম মিহি। মাকো দিম এতিয়া হেল্ডিতে ভাল। আৰু এই প্ৰসাদ 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 আৰু চাহ একেলগে দিছে। আৰু মুনুক চাই আমাৰ অনামিকা হাঁহি আছে পুৰা। আৰু এইবিলাক চাহ খাদ্য খাদ্য দৈ, ইফালে খাই আছে চাহ, মানে অনামিকা কি খাব, এইবিলাকে প্ৰসাদ মানে কি খাম কি নাখাম হৈ আছে না। এ হে এতিয়া কায়ে হা মনো কুইনা মানুহ হৈছে নেকি, হয় নেকি? এ ভগৱান, ধুনু ধুনু লাগছে দে। আৰু এই প্ৰসাদ 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 আৰু চাহ একেলগে দিছে।
আৰু মুনুক চাই আমাৰ অনামিকা হাঁহি আছে পুৰা। এই আমাৰ মুনু এইফালে মেঘালী ক'ত যাবি? এই আৰু আমাৰ এইফালে বাইদেউ আছে ইয়া দৰ্জা মুখত, আৰু এইফালে আছে আমাৰ অনামিকা। এইবিলাক চাওক, আমি পুৰা ওলালো এতিয়া, ৰেডি হলো। মাথাত মাকৰা জাল আহিবা এইগিলান মাকৰা জাল, উপায় নাই আৰু মাকৰা জালে এই আমি পিলপিলিত যাম না ন, পিলপিলিত যাব ওলাইছো আৰম্ভ। এই আমার দামি গাড়ি নাই দিয়ে আমি পিলপিলি দিয়েছো। অবস্থা বেয়া হয়ে গেল আমার, এই চাও মানে হরিওলার রাস্তাতে পুরা দিয়ে দিলাম। হরিওলা ঠিক করে দিল গাইস, অবস্থা বহুত বেয়া। ফাইনেলি গাইস ইয়া আহি পালো ৰংজলি, আৰু ৰংজলি দিউল মেলা এই গেটখন, আৰু এতিয়া সকলোৱে যাই আছো। আৰু ইফালে ভৰি ধুই আছে বাইদেউ আৰু অনামিকা, মানে ভৰি ধুই আছে মুজি গতিকে মন্দিৰত থমিব। আৰু ইফালে আছে মনু আৰু মেঘালী চাইডত, মানে লাইনত আছে। আৰু গাইজ বহুদিন ভিডিঅ' আপলোড দিয়া নাছিলোঁ, মোটামুটি 3-4 মাহমান হৈ গ'ল। সেয়েহে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, আৰু নিশ্চয় ভিডিঅ' দিম বুলি ভাবি আছোঁ। ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ, আৰু লগতে ছাবস্ক্ৰাইব কৰি নাপাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। Tuhan udah. Adik sudah naik.